যিমান পাৰো মই ইয়ালৈকে প্ৰেৰণ কৰিম বুলি মই আজি প্ৰতিশ্ৰুতি দিছো। ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি LP স্কুলৰ পৰা আৰম্ভ কৰি ME স্কুল, হাইস্কুল, হাই ছেকেণ্ডাৰী, কলেজ, ইউনিভাৰ্চিটি আনিবৰ কাৰণে মই চেষ্টা কৰিম বুলি মই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো। সন্মানীয় হওক, ইয়াত ভাল লাগে, গোৰ্খাবিলাকক ইমান ডেন্স ইমান ভাল লাগে। ইয়াত কাৰ্বি আছে, গোৰ্খা আছে, হিন্দী স্পিকিং আছে, বঙালী আছে, আমি একেলগে ইয়াত একেলগে লগাইছোঁ। বড়ো আছে ইয়াতে। আমি কাৰ্বি আংলঙত এটা নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন, নতুন কাৰ্বি আংলঙত যিটো পৰিকল্পনা আমি কৰিছোঁ, সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰা সপোনটো পূৰণ হ'ব। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম আৰু আপোনালোকৰ সহায় এতিয়া কৰিব লাগিব। সকলোৱে মোৰ ফালৰ পৰা আপোনালোকক অভিনন্দন জনাইছো। পাইছে নিৰ্বাচনৰ পিছত আপোনালোকে 25,000 দিন। आप लोग मिलेगा 25,000 मिलेगा इलेक्शन का बाद में। खाली আপোনালোকৰ আশীৰ্বাদ দিয়ক, মৰম কৰক। সেইদিনা 9,000 টকা যোৱাবাৰ ফেব্ৰুৱাৰী মাৰ্চৰ মাহত 9,000 টকা পাইছেনে নাই? পাইছেনে নাই? যদি 9,000 পাইছে আপোনালোকে কি হাজবেণ্ডক আপোনালোকে মহিলাবিলাকৰ কাৰণে 9,000 টকা পাইছে, হাজবেণ্ডৰ কাৰণে গিৰেকৰ কাৰণে কিবা দিছেনে নাই? 1 কেজি মটন ছাগলী মাংস খুৱাইছেনে নাই? গাহৰি মাংস খুৱাইছেনে নাই? এই খোৱা নাই। হাজবেণ্ডবিলাক বেয়া পাব নহয়। 9,000 খালি মহিলাবিলাকে খাই দিছে। 1,000টো কমচে কম হাজবেণ্ডবিলাক গিৰেকবিলাকক দিয়কচোন, নহ'লে গিৰেকবিলাক বেয়া পাব, মোটাবিলাক বেয়া পাব, হয়নে নহয়? বেয়া পাবনে নাপায়? আপোনালোকে জানে কংগ্ৰেছ আৰু APSLC বিলাক কি কৈছে আপোনালোকে মনত আছে? আছেনে নাই? আছেনে নাই? নন ট্ৰাইবেল বিলাক মনত আছেনে নাই? গতিকে সেইটো ভোট দিবনে নিদিয়ে? তেনেহ'লে গতিকে সেইটো মই মনত পেলাই লাভ নাই। গতিকে কংগ্ৰেছত দিয়া মানে APSLC ভোট দিয়া, হয়নে নহয়? গতিকে কংগ্ৰেছৰ ইয়াত চৰকাৰ নাই আৰু APSLC চৰকাৰ নাই। গতিকে চৰকাৰ কোন আছে? দিল্লী, দিছপুৰ, ডিফু, এই তিনিটা দিও আমাৰ BJP চৰকাৰ। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। যিমানখিনি আপোনালোকৰ সমস্যা সমাধান কৰিবৰ কাৰণে পৱন কুমাৰ লগত আপোনালোকে আশীৰ্বাদ দিব, মোক মৰম কৰিব। আমি একেলগে কাম কৰিম। সকলোলৈ অহা 9 তাৰিখে পদুম ফুলৰ চিনত ভোট দি 100% আপোনালোকে BJP ভোট দিব বুলি আশা ৰাখি দিবনে নে? 100% দিবনে? 100% देगा। एक साथ भारत माता की, भारत माता की, BJP टीम कर देंगे, टीम को प्लीज, नरेंद्र मोदी, हिमंत बिश्व शर्मा, दिलीप साइकिया, विक्रम जी, अमर जी, पवन कुमार। পাইলো তাতে নিৰ্বাচন সভা কৰিলো। তাৰপিছত মই ইয়াৰ পিছত মই উমৰাংশু কৰিলো। ইয়াৰ পিছত আজি চেৰাপথাৰত মই নিৰ্বাচনৰ সভাত সভাত মই গৈছিলো। ৰাহুল গান্ধী যোৱা 2 দিনমান আগত নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে কাৰ্বি আংলং বেষ্ট কাৰ্বি আংলং আৰু MLA সমষ্টিত ওপৰৰ কাৰ্বি আংলং বাহিনী চব মিলি মোৰ সভাটো আঠাও এইটো সভা আপোনালোকে দেখা পাইছে। এইটো ৰাহুল গান্ধীৰ সভাতকৈ মোৰ সভাত আছে। ইয়াৰ কপি সমষ্টি অকল এইটো এটা পাৰ্টহে কেইটামান পলিং ষ্টেচন আপোনালোকে দেখা পাইছে। গতিকে কাৰ্বি আংলং ৰাইজে জানে, কাৰ্বি আংলং ৰাইজে কংগ্ৰেছ আৰু APSLC ৰাইজে মিলা, কাৰণ তেওঁলোকে ৰাইজক বহুতো অপপ্ৰচাৰ কথা কৈছে, মনোসজা কথাবিলাক কৈছে। মানুহে কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠীক সভা কৰা নাই যে ইয়াত মানুহবিলাকক সহজ কৰক,
বসবাস কৰা কাৰ্বি হওক, বড়ো হওক, ডিমাচা হওক, স্পিকিং হওক বা বেংগলী হওক, যিকোনো আদিবাসী হওক, যিকোনো জাতি গোঠাই হওক, যিকোনো জনগোষ্ঠীত বসবাস কৰা মানুহবিলাকৰ ইয়াত মানুহবিলাকে সহজ সৰল মানুহবিলাকক সঁচা কথা ক'লে মানুহে বেয়া পায়। বেয়া পোৱাৰ কাৰণে আজি কংগ্ৰেছ আৰু APSLC কাৰণে ৰাইজে এতিয়া ঘূৰাই দিয়া হৈছে। আপোনালোকে লিখা পাইছে কংগ্ৰেছ আৰু APSLC ক'ৰবাত জাগাত দেখিছে নেকি, ক'ৰবাত শুনিছে নেকি? আজি তাৰিখলৈকে মই দেখাই নাই। ইষ্টাৰ্ণ পিয়ান মই অলপ চলপ 150 এনেকে বিক্ৰী কৰা দেখিছো। মানে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই গম পাইছো। এবাৰ দেখছো আৰু মই